নমস্কাৰ বন্ধুসকল, আজি আকৌ এখন গাড়ী নতুনকৈ এড কৰিলোঁ। এখন ছুইফ্ট হয়, 2021ৰ গাড়ী হয়। আমি গোটেই ভিডিঅ'টোত গাড়ীখন ধুনীয়াকৈ দেখাই আছোঁ বাৰু। ভিডিঅ'টো শেষলৈকে চাই থাকিব। চাই লওক বন্ধুসকল, গাড়ীখন কালাৰটো একদম চিকচিকীয়া হৈ আছে। আমি ৰাবিং পলিচিং কৰাই দিছোঁ না গাড়ীটো, কালাৰটো একদম ধুনীয়া হৈ আছে। আৰু ফ্ৰণ্টত আমি এইকেইটা লগাই দিছোঁ। গাড়ীখন একদম চাইনটো ধুনীয়া হৈ গৈছে। আপোনাৰ ব্লেক কালাৰ এইটো নেকলিং লগাই দিছোঁ গোটেই গাড়ীত। ফ্ৰণ্টতো আছে, আপোনাৰ বেকতো আছে। আৰু এলেক্সাই মডেলটো যদি আপোনাৰ গোটেই আপোনাৰ এইকেইটা হুইল কেপ লগোৱা আছে 4টা গোটেই গাড়ীত। এইটো ক্ৰমৰ হেৰি লগাই দিছে, ক্ৰমৰ নেকলিংটো। আপোনাৰ আফটাৰ মাৰ্কেট ডিছপ্লেও লাগি আছে গাড়ীটোত। আৰু ছিট কভাৰ আপুনি লেডাৰ ছিট কভাৰ লগোৱা আছে। গাড়ীখন ধুনীয়া আছে কণ্ডিশ্যন। গাড়ীটো চাওক, পাৱাৰ চকেটো লাগি আছে। এইটো 300-400 টকীয়া গোটেই গাড়ীত। আৰু মেট চেট ধুনীয়া, আপোনাৰ কণ্ডিশ্যন টিপটপ কৰা আছে। গোটেই গাড়ীত এক্সেচৰিজ ফুল্লি আপোনাৰ লোডেড হৈ আছে আপোনাৰ। আৰু ফ্ৰণ্টৰ পৰা চাওক, বেকৰ পৰা চাওক, কালাৰটো একদম আপোনাৰ ধুনীয়া হৈ আছে। নাম্বাৰটো চাই লওক, A02 AF3072। গাড়ীখন হৈ গ'ল আপোনাৰ 2021ৰ গাড়ী হয়, ফাৰ্ষ্ট অনাৰ। চাই লওক বন্ধুসকল, এবাৰ ইণ্টেৰিয়ৰটো এবাৰ চাই লওক। এবাৰ ষ্টাৰ্ট দি দেখাই দিছোঁ গাড়ীটো। এইটো ৰানিংটো আপোনাৰ 30,000 চলিছে। 26,000 বুলি ভাবিছিলোঁ, 29 মান চলি আছিলে। এতিয়া 30 হৈ গ'ল। আৰু আমি চলাইছিলোঁ অলপমান গাড়ীটো, আমি নিজেও ইউজ কৰি আছোঁ গাড়ীটো বৰ্তমান। আৰু আফটাৰ মাৰ্কেট আপোনাৰ টাচ প্লেট লাগি আছে। আৰু মিউজিক চিষ্টেমটো আপোনাৰ ধুনীয়া লাগি আছে। মিউজিক চিষ্টেমটো আফটাৰ মাৰ্কেট মিউজিক চিষ্টেম লাগি আছে। চেচিটো আপোনাৰ ধুনীয়া। এইফালে নতুন গাড়ীত এচিৰ আপোনাৰ প্ৰব্লেম নাপায় আপুনি এনেও। বাকী গাড়ীটো ধুনীয়া, খালি গাড়ীটোত এটাই কমি আছে, পাৱাৰ উইণ্ড' নাই। আমি পাৱাৰ উইণ্ড'কেইটা পাৰিলে লগাই দিম বাৰু। আপোনালোকে আহিলে যদি লাগে, ৰেটটো মিলাই পেলাই পাৱাৰ উইণ্ড'কেইটা আমি লগাই ল'ম। আৰু গাড়ীখন ডাইৰেক্ট এলেক্সাইৰ পৰা আপোনাৰ VXI বা VXIৰ ওপৰত ZXI হৈ যাব পাৱাৰ উইণ্ডো লগাই দিলে 4টা। অল টোটেল গাড়ী কাম কৰি আছে। এবাৰ ইঞ্জিনটো আপোনালোকক দেখাই দিছোঁ বাৰু। সেইটো গাড়ী বাকীটো ইঞ্জিনটো ঠিকে আছে, গোটেই গাড়ী চিল আছে। সেইটো চাই লওক, এইটো চাইডৰ পৰা চাওক, এইটো চাইডৰ পৰা চাওক, গোটেই দুইটা চাইডে আপোনাৰ চিল আছে। আৰু আপোনাৰ ইঞ্জিনটো চাওক এবাৰ, ভাইব্ৰেশ্যন ইঞ্জিনটোত আপোনাৰ AC চলি আছে যদি আপোনাৰ ভাইব্ৰেশ্যন নাই গাড়ীটো। সেইটো চাউণ্ড একদম আপোনাৰ ইঞ্জিনৰ ধুনীয়া হৈ আছে আপোনাৰ। চাই লওক এবাৰ। এতিয়া যদি ভিডিঅ'টো চাই আপোনালোকৰ কোনোবাই গাড়ীখন লওঁ বুলি ভাবে, গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। গাড়ীখন আপোনাৰ ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। কৰাবলগীয়া আপোনাৰ কোনো ধৰণৰ কামেই নাই গাড়ীখনত। AC চেচি আপোনাৰ ধুনীয়া, আপোনাৰ ৰানিং কণ্ডিশ্যনত আছে। আৰু গাড়ীখন চলিছে মাত্ৰ 30,000 কিলোমিটাৰ। আৰু এলেক্সাই মডেলটো হয়। আমি আফটাৰ মাৰ্কেট টাচ প্লেট আছেই, কেমেৰাটো আমি লগাই দিছোঁ। আৰু গোটেইকেইটা আমি পাৱাৰ উইণ্ডো আমি 4টা লগাই দিম, মানে VXI মডেলটো হৈ যাব আৰু অল টোটেল। আৰু গাড়ীখনৰ দাম ৰাখিছোঁ আমি 5,50,000 টকা। আৰু কিবা এটা নেগচিয়েবলো হয়, উইথ ফাইনেন্স, ট্ৰান্সফাৰ, ইঞ্চুৰেঞ্চ আমি গোটেইখিনি কৰাই দিম। আৰু গাড়ীখন ল'বৰ কাৰণে আপোনালোকে আহিব লাগিব নগাঁও তেলিয়াগাঁও পিয়াৰ মটৰ্ছ, নহ'লে মোক কণ্টেক্ট কৰিলেও হ'ল। আৰু আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু এনেদৰে যাতে মোক ছাপোৰ্ট কৰি যায়। ধন্যবাদ।